সকলোকে নমস্কাৰ জনাই মোৰ অন্য এটি মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। বহুদিনৰ মূৰত মই নতুন ব্লগ এটা লৈ আহিছোঁ আপোনালোকৰ বাবে। বহুদিনে হ'ল ভিডিঅ' বনোৱা নাই, এনে আজিকালি বনাব মন নোযোৱা হ'ল আৰু আপোনালোকেও ভালকৈ ছাপোৰ্ট নকৰে, ভিউজ নাহে, ছাবস্ক্ৰাইব কমি গৈছে ছাবস্ক্ৰাইবাৰ, তো ভাল নলগা হ'ল ভিডিঅ' কৰিব। আৰু বিশেষকৈ ঘৰৰ কাম আৰু ল'ৰাটোৰ লগতে দিনটো থাকোঁতেই যায়, অলপ উৎপতীয়া হৈছে, সেইকাৰণেও টাইম নাপাওঁ। ধৰিব পাৰিছেনে মই কিহৰ এইটো বনাইছোঁ? ধুনু স্কুলৰ পৰা দিছিলে এইটো চুজি হালোৱা, সি নাখায় কাৰণে এনেকৈ মই নাৰিকলৰ সৈতে এনেকৈ বনাইছোঁ। কোনে এনেকৈ খাই পোৱা নাই এবাৰ খাই চাবচোন। মই আটা যেনেকৈ মাৰে আটাৰ লাড়ু বনোৱা দি বনাইছোঁ আৰু কাৰ খাই ভাল লাগে এবাৰ জনাবচোন। মই হ'লে বহুত ভাল পাওঁ, আগতেও বহুতখিনি এনেকৈ বনাইছোঁ আৰু বহুত টেষ্টি লাগে, এবাৰ ট্ৰাই কৰি চাব দেই। মোৰ মিনি ব্লগটো ইমানতে সামৰিলোঁ, আজিলৈ আহিছোঁ, বাই বাই।